নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু চেনেল। আপোনালোকে চাই আছে নলেজ ইজ ভাৰ্চু। বন্ধুসকল, আজিৰ আমাৰ এই ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই ভিডিঅ'ত আমি আসাম টেট পৰীক্ষাত আহিবলগীয়া বহুতো প্ৰশ্ন আলোচনা কৰিম। এইটো আমাৰ এটা মেৰাথন ক্লাছ হ'ব, গতিকে ধৈৰ্য ধৰি আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব। আপোনালোকলৈ এটা অনুৰোধ কৰিম, যদি আপোনালোকে পাৰে তেনেহ'লে বহি আৰু কলম ওচৰত লৈ লওক আৰু যিখিনি প্ৰশ্ন আমি আলোচনা কৰিম সেইখিনি আপোনালোকে নোট কৰি ল'ব, কাৰণ 2 দিন আমাৰ হাতত আছে আৰু আপোনালোকে যদি বিচাৰে সেই 2 দিনত আপোনালোকে যথেষ্ট ভাল এটা প্ৰিপাৰেশ্যন কৰিব পাৰিব। তো বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'ৰ মূল প্ৰশ্নসমূহ আমি আলোচনা কৰোঁ। স্যাৰ, প্ৰথম যিটো প্ৰশ্ন কৈছে যে কিমান চনত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই প্লুটোক এক বাওনা গ্ৰহ বুলি উল্লেখ কৰিছে? স্যাৰ, প্লুটো গ্ৰহটোক এটা গ্ৰহ বুলি ধৰা হৈছিল, কিন্তু 2006 চনৰ আগষ্টৰ পৰা প্লুটো গ্ৰহৰ শাৰীত ধৰা নহয়। ইয়াক কি বুলি কোৱা হৈছে? বাওনা গ্ৰহ বুলি ধৰা হৈছে। বৰ্তমান গ্ৰহৰ সংখ্যা হৈছে 8, আগতে 9টা ধৰা হৈছিল। কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়? পৃথিৱীৰ যমজ গ্ৰহ শুক্ৰ গ্ৰহটোক কি বুলি কোৱা হয়? শুক্ৰ গ্ৰহটোক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়, কাৰণ আকাৰ আৰু আকৃতিৰ ফালৰ পৰা শুক্ৰ গ্ৰহটোৰ লগত পৃথিৱীৰ কি আছে? মিল আছে। গতিকে শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়। নোট কৰি লওক। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰো, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, কিমান চনত গঠন কৰা হৈছিল? 1969 চনৰ 15 আগষ্ট। যথেষ্ট গুৰুত্বপূৰ্ণ। 1969 চনৰ 15 আগষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা প্ৰতিষ্ঠা কৰা হৈছিল। আৰু ইয়াৰ যিগৰাকী অধ্যক্ষ, তেখেতৰ নাম মনত ৰাখিব, ডক্টৰ কে শিৱান। মনত ৰাখিব, ডক্টৰ কে শিৱান, SIVAN, ডক্টৰ কে শিৱান। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বেংগালুৰুত অৱস্থিত। ভাৰতীয় মহাকাশ ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বেংগালুৰুত অৱস্থিত। সৌৰ জগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ'ল? অপশ্যন দিছে উপগ্ৰহ, ধূমকেতু, গ্ৰহাণুপুঞ্জ, নক্ষত্ৰ। শুদ্ধ উত্তৰটো হ'ব বি, ধূমকেতু। সৌৰ জগতত অস্থায়ীভাৱে ভুমুকি মৰা বাষ্পপিণ্ডবোৰক কি বুলি কোৱা হয়? ধূমকেতু বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো? আৰ্যভট্ট। মনত ৰাখিবা, আৰ্যভট্ট হৈছে আমাৰ ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ। লঞ্চ কৰা হৈছিল 1975ত আৰ্যভট্ট লঞ্চ কৰা হৈছিল। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? বুধ। বুধ হৈছে সহজ। বুধ হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। আৰু আটাইতকৈ দূৰত কোনটো আছে? নেপচুন। আপোনালোকে ক্ৰনলজিকেলি গ্ৰহবোৰৰ নাম মনত ৰাখিব: বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। আৰু পৃথিৱীৰ স্থান 3 নম্বৰত আছে। চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম মানৱজন কোন আছিল? নীল আমষ্ট্ৰং। নীল আমষ্ট্ৰং আছিল। মনত ৰাখিব, নীল আমষ্ট্ৰং চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম মানৱ। 1969 জুলাই। 1969 চনৰ জুলাইত কি কৰিছিল? নীল আমষ্ট্ৰঙে চন্দ্ৰত পদাৰ্পণ কৰিছিল। তলত উল্লেখিত কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? কোনো মুনছ নাই। কোনটোৰ নাই? বুধৰ নাই। বুধৰ কোনো উপগ্ৰহ নাই। লগতে শুক্ৰৰো কোনো উপগ্ৰহ নাই। এইটো মনত ৰাখিব, শুক্ৰ গ্ৰহ আৰু বুধ এই দুটা গ্ৰহৰ কোনো উপগ্ৰহ নাই। বৃহস্পতিৰো যথেষ্ট কেইটা উপগ্ৰহ আছে, নেপচুনৰো আছে, পৃথিৱীৰ এটাই উপগ্ৰহ আছে, আমি জানো, সেইটো হৈছে চন্দ্ৰ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰ। আৰু বুধ আৰু শুক্ৰৰ কি নাই? উপগ্ৰহ নাই। পৃথিৱীক সমানে দুভাগ কৰা কাল্পনিক বৃত্তাকাৰ ৰেখাডালৰ নাম কি? বিষুৱ ৰেখা। বিষুৱ ৰেখাই কি কৰিছে? ইকুৱেটাৰ। বিষুৱ ৰেখাই কি কৰিছে? পৃথিৱীখনক দুভাগত বিভক্ত কৰিছে। এটা বৃত্তাকাৰ ৰেখা পূবা পশ্চিমাকৈ পৃথিৱীখনক দুটা ভাগত ভাগ কৰিছে। মনত ৰাখিব, বিষুৱ ৰেখা। আমি পাইছো যে আমাৰ গোটেই পৃথিৱীখনৰ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ এই বিষুৱ ৰেখাডাল সমাজেৰে কি কৰিছে? পৃথিৱীখনক দুটা ভাগত ভাগ কৰিছে। এটা ভাগ, ওপৰৰ ভাগটো উত্তৰ গোলাৰ্ধ আৰু তলৰ ভাগটো কি? দক্ষিণ গোলাৰ্ধ। কোনজন বিজ্ঞানীয়ে প্ৰথম দূৰবীনেৰে চন্দ্ৰ পৰ্যবেক্ষণ কৰে? গেলিলিও গেলিলিয়ে। মনত ৰাখিব, গেলিলিও গেলিলিয়ে 1609 চনত কি কৰিছিল? প্ৰথম চন্দ্ৰটো কি কৰিছিল? পৰ্যবেক্ষণ কৰিছিল। গেলিলিও গেলিলিয়ে চন্দ্ৰ পৰ্যবেক্ষণ কৰিছিল প্ৰথমতে। নেক্সট কুৱেশ্যনটো ল'ম, অক্ষৰেখাৰ মান বা জোখক কি বুলি জনা যায়? অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বুলি জনা যায়। অক্ষাংশ। অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বুলি জনা যায়। চাওক, আমি যদি চাওঁ, এইটো পৃথিৱী। বিষুৱ ৰেখা আমি পাইছো যে বিষুৱ ৰেখাটো কৈছে পৃথিৱীৰ সোঁমাজেৰে পাৰ হৈছে। বিষুৱ ৰেখাৰ উত্তৰৰ ফালে যিবোৰ অক্ষৰেখাবোৰ এনেকা আছে, বিষুৱৰ সমান্তৰালভাৱে আছে। সেই উত্তৰ ফালে যিবোৰ অক্ষৰেখা আছে সেইবোৰৰ মান বা জোখক উত্তৰ অক্ষাংশ বুলি কোৱা হয়। আৰু বিষুৱ ৰেখা, এইটো বিষুৱৰ দক্ষিণ ফালে যিবোৰ আছে সেইবোৰক দক্ষিণ অক্ষাংশ বুলি কোৱা হয়। অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বুলি কোৱা হয়। এইটো আপোনালোকে মনত ৰাখিব। বিষুৱ ৰেখাৰ মান কিমান? বিষুৱ ৰেখাৰ মান হৈছে 0 ডিগ্ৰী অক্ষাংশ। 0 ডিগ্ৰী অক্ষাংশ।
দ্ৰাঘিমা ৰেখাৰ মান বা জোখক কি বুলি জনা যায়? দ্ৰাঘিমা ৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বুলি জনা যায়। দ্ৰাঘিমাংশ দ্ৰাঘিমা ৰেখাবোৰ এনেকা আছে, মনত ৰাখিব। 1 ডিগ্ৰীৰ অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা কিমান হ'ব? বা দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হৈছে 360 ডাল। দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা কিমান? 360 ডাল। ইয়াৰে পূবফালে আছে, পূবফালে যিবোৰ গণনা কৰা হয় 180, আৰু পশ্চিম ফালে কি 180। পূবফালে 180 আৰু পূবফালে 180 আৰু পশ্চিমফালে 180, মুঠ হৈছে 360 ডাল, মনত ৰাখিব। ৰেখা কিন্তু এডালেই। ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান? ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হৈছে 82 ডিগ্ৰী 30 মিনিট ইষ্ট। ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমৰ যিটো দ্ৰাঘিমাংশ এইটো কিমান? 82 ডিগ্ৰী 60 মিনিট পূব বুলি কোৱা হয়। কিবা যদি ডাউট আপোনালোকৰ থাকে কমেন্ট সেকশনত আপোনালোকে জনাব, কাৰণ আমি এইখিনি পুৰা ডিপলি এক্সপ্লেইন কৰাৰ সময় নাই। যে ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হৈছে 82 ডিগ্ৰী, এইটো যিটো চিন 30 মিনিট ইষ্ট বুলি কোৱা হয়। ভাৰতীয় মহাকাশ গৱেষণাৰ পিতৃ বুলি কাক জনা যায়? বিক্ৰম সাৰাভাই। বিক্ৰম সাৰাভাই কোন? ভাৰতীয় মহাকাশৰ পিতৃ বুলি তেওঁক জনা যায়। নেক্সট কুৱেশ্যনটোৱে কৈছে সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? মংগল গ্ৰহক কি বুলি কোৱা হয়? ৰঙা গ্ৰহ বুলি কোৱা হয়। মাৰ্চ, মনত ৰাখিব, ৰঙা গ্ৰহ হৈছে মাৰ্চ। মাৰ্চক কি বুলি কোৱা হয়? মানে মংগল গ্ৰহক কি বুলি কোৱা হয়? ৰঙা গ্ৰহ বুলি কোৱা হয়। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? এইটো সহজ হয়। বৃহস্পতি যিটো গ্ৰহ, বৃহস্পতি গ্ৰহক সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ বুলি কোৱা হয়। আৰু আঙুঠি থকা গ্ৰহ, চব আঙুঠি কেইবাটাও গ্ৰহৰ আছে, কিন্তু শনি গ্ৰহ হৈছে আটাইতকৈ বিউটিফুল গ্ৰহ, মনত ৰাখিব। সৌৰজগতৰ যিটো শনি যিটো গ্ৰহ, সেই গ্ৰহটো হৈছে আটাইতকৈ ধুনীয়া গ্ৰহ। চন্দ্ৰয়ান 1 মানে প্ৰথম চন্দ্ৰয়ান প্ৰথম যিটো নামৰ মানৱবিহীন মহাকাশযান কিমান চনত প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ পঠোৱা হৈছিল? চন্দ্ৰয়ান 1 কিমান চনত মহাকাশলৈ পঠোৱা হৈছিল? 2008 চনৰ 22 অক্টোবৰ তাৰিখে। মনত ৰাখিব, 2008 চনৰ 22 অক্টোবৰ তাৰিখে দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা কি কৰা হৈছিল? দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰয়ান 1 নামৰ মানৱবিহীন মহাকাশযান চন্দ্ৰলৈ পঠোৱা হৈছিল। চন্দ্ৰয়ান 2 কিমান চনত চন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল? কিছু 2 বছৰ আগৰ কথা, 22 জুলাই 2019ত চন্দ্ৰয়ান 2 সেইটো আমাৰ ভাৰতে প্ৰেৰণ কৰিছিল আৰু গোটেই পৃথিৱী সেইটো লক্ষ্য কৰিছিল। চন্দ্ৰয়ান 2 কিমান চনত প্ৰেৰণ কৰা হৈছিল? 22 জুলাই 2019ত। পৃথিৱীৰ পৰিধীয় কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰি থাকে? পৃথিৱীৰ পৰিধীয় কেন্দ্ৰত 360 ডিগ্ৰী কোণ কৰি থাকে। যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। পৃথিৱীৰ পৰিধীয় কেন্দ্ৰত 360 ডিগ্ৰী কোণ কৰি থাকে। আপোনালোকে এইখিনি নোট কৰি লওক, নহলে পিছত মনত নাথাকিব। প্ৰাথমিক বা মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান? প্ৰাথমিক বা মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে 0 ডিগ্ৰী দ্ৰাঘিমাংশ। 0 ডিগ্ৰী দ্ৰাঘিমাংশ। প্ৰাথমিক বা মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান? 0 ডিগ্ৰী দ্ৰাঘিমাংশ। পৰৱৰ্তী প্ৰশ্নটোৱে কৈছে কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ মুঠ কিমানখন ৰাজ্যৰ মাজেদি পাৰ হৈছে? 8খন ৰাজ্যৰ মাজেদি। কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ মুঠ 8খন ৰাজ্যৰ মাজেদি পাৰ হৈছে। চাওক, 8খন ৰাজ্যৰ নাম জানি থোৱাটো আমাৰ কাৰণে ভাল হ'ব, কাৰণ পৰীক্ষাত এটা অন্য ধৰণৰ প্ৰশ্ন আহিব পাৰে যে তলত উল্লেখিত কোনখন ৰাজ্যৰ মাজেদি কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হোৱা নাই। অপচনবোৰ আপোনালোকে জানি থব যে কৰ্কটক্ৰান্তি ৰেখাডাল আমাৰ ভাৰতৰ একেবাৰে সমাজেৰে পাৰ হৈছে। গুজৰাটত পাইছে, গুজৰাটৰ ওপৰেদি পাৰ হৈছে। ৰাজস্থানৰ অলপ অংশ পাব, গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড। গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। এই 8খন ৰাজ্য আপোনালোকে নোট কৰি লওক। এই 8খন ৰাজ্যৰ মাজেদি কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈছে, আৰু আমাৰ অসমৰ মাজেদি কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হোৱা নাই। নৰ্থ ইষ্টৰ মাত্ৰ ত্ৰিপুৰা আৰু মিজোৰামক পাইছে, মনত ৰাখিব। 8খন ৰাজ্য। নাতিশীতোষ্ণ মানে কি? নাতিশীতোষ্ণ মানে হ'ল অধিক গৰমো নহয়, অধিক শীতো নহয়। নাতিশীতোষ্ণ মানে কি? খুব সহজ হয়, অধিক গৰমো নহয়, অধিক শীতো নহয়। সেইটো হ'ব নাতিশীতোষ্ণ। বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি? অপচন থাকিব যে বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম হৈছে গ্ৰীষ্ম বা উষ্ণমণ্ডল। গ্ৰীষ্ম বা উষ্ণমণ্ডল, মনত ৰাখিব। সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে? 8 মিনিট 20 ছেকেণ্ড সময় লাগে। সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে 8 মিনিট 20 ছেকেণ্ডৰ সময় লাগে। প্ৰশ্নখিনি যদি যথেষ্ট সহজ অনুভৱ হৈ আছে তেনেহলে ভাবিব যে আপোনাৰ প্ৰস্তুতি খুব ভাল, আৰু যদি টান লাগি আছে তেনেহলে আৰু অলপ জোৰ দিয়ক, খুব ভালকে ৰিজাল্ট হ'ব। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, উক্ত কথাষাৰ সৰ্বপ্ৰথম কোনে প্ৰমাণ কৰিছিল? কপাৰনিকাছে প্ৰমাণ কৰিছিল। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, উক্ত কথাষাৰ প্ৰথমতে কপাৰনিকাছে প্ৰমাণ কৰি দেখুৱাইছিল।
পৃথিৱীৰ কোনখন দেশত সবাতোকৈ বেছি ভূমিকম্প হয়? জাপানত। এইটো সহজ হয়, আমি জানো। জাপানত কি হয়, পৃথিৱীৰ সকলো দেশৰ ভিতৰত জাপানতে সবতকৈ বেছি ভূমিকম্প হয়। আৰু আটাইতকৈ কম ক'ত হয় সেইটো জানি থোৱাটো ভাল হ'ব, সেইটো হ'ব নৰৱে। মনত ৰাখিব, নৰৱে। নৰৱেত কি হয়, পৃথিৱীৰ আটাইতকৈ কম ভূমিকম্প হোৱা দেশ নৰৱে, আৰু বেছি জাপান। পিছৰ প্ৰশ্নই কৈছে, কিমান চনত অসমত প্ৰথম প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল? প্ৰথম যিটো প্ৰলয়ংকাৰী ভূমিকম্প 1897 চনৰ 12 জুনত হৈছিল। 1897 চনৰ 12 জুনত হৈছিল। আৰু এই ভূমিকম্পৰ প্ৰাবল্য কিমান আছিল? মোটামুটিভাৱে 8.1 মেগনিটিউড আছিল। 8.1 মেগনিটিউড আছিল। খাচিয়া জয়ন্তীয়া পাহাৰ ইয়াৰ উৎস আছিল, মনত ৰাখিব। চানডুবি বিল কিমান চনত সৃষ্টি হৈছিল? 1897 চনত। 1897 চনত আমাৰ অসমত যেতিয়া প্ৰলয়ংকাৰী ভূমিকম্প হয়, এই ভূমিকম্পৰ ফলতে বহুতো পাহাৰ তললৈ যায় আৰু তললৈ গৈ চানডুবি বিলৰ সৃষ্টি হয়। পৰীক্ষাত আহিব পাৰে। 1950 চনত অসমত হোৱা ভূমিকম্পৰ প্ৰাবল্য কিমান আছিল? যেটো ৰিক্টাৰ স্কেল অনুযায়ী 8.6 মেগনিটিউড, অৰ্থাৎ 1897তকৈ এইটো আৰু ভয়ংকৰ আছিল, কাৰণ 8.6 মেগনিটিউড এইটোৰ প্ৰাবল্য আছিল। আৰু এই ভূমিকম্পই কি কৰিছিল? অসমত বৰ্তমান সময়ত যি বানপানীৰ সমস্যা, 1950 চনৰ ভূমিকম্পই কি কৰিলে? অসমত বানপানীৰ সমস্যাটো বঢ়াই তুলিলে। বছৰৰ কোনটো দিনত সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ অধিক হয়? 4 জুলাই তাৰিখটোত। মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। 4 জুলাইত কি হয়? সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ বাঢ়ি যায়, আৰু এইটোক কি বুলি কোৱা হয়? এইটোক অপসূৰ বুলি কোৱা হয়, অপসূৰ। বছৰৰ কোনটো দিনত সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ কম হয়? 3 জানুৱাৰী। 3 জানুৱাৰীৰ দিনটোত কি হয়? সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কমি যায়। কাৰণটো কি চাওক, এই অপসূৰ, আৰু এইটোক অনুসূৰ বুলি কোৱা হয়, আৰু এইটোৰ দূৰত্বক অপসূৰ বুলি কোৱা হয়। অপসূৰ আৰু অনুসূৰ মানে কি? ধৰি লওক এইটো সূৰ্য, আৰু সূৰ্যৰ চাৰিওফালে কি কৰে? পৃথিৱী ঘূৰি থাকে। পৃথিৱী যিটো পথেৰে ঘূৰে সেই পথটো কি নহয়? বৃত্তাকাৰ নহয়, উপবৃত্তাকাৰহে, ঘূৰণীয়া নহয়, উপবৃত্তাকাৰ। এইটো কেনেকুৱা হ'ব? উপবৃত্তাকাৰ আছে। আৰু এটা সময় 4 জুলাই, যিটো 4 জুলাই, এইটো 4 জুলাই, আৰু এইটো কি? 3 জানুৱাৰী। 3 জানুৱাৰী, এইটো হৈছে 4 জুলাই। এইটো কোৱা হয় অপসূৰ, আৰু এইটো কোৱা হয় অনুসূৰ, আৰু ইয়াৰ দূৰত্বটো কমি যায় 3 জানুৱাৰী তাৰিখে, আৰু 4 জুলাই তাৰিখে কি হয়? দূৰত্বটো বাঢ়ি যায়, কাৰণ এইটো ঘূৰণীয়া নহয়, উপবৃত্তাকাৰ। মনত ৰাখিব। মকৰ সংক্ৰান্তি হোৱা দিনটো হ'ল, অপচন দিয়া থাকিব, 22 ডিচেম্বৰ। মকৰ সংক্ৰান্তি কেতিয়া হয়? 22 ডিচেম্বৰত হয়। 22 ডিচেম্বৰৰ দিনটোত সূৰ্যৰ ৰশ্মি কি হয়? মকৰ ক্ৰান্তি ৰেখাডালৰ ওপৰত লম্বভাৱে পৰে, সেইকাৰণে সেইদিনাখন মকৰ সংক্ৰান্তি বুলি কোৱা হয়। 22 ডিচেম্বৰ। ক্লিয়াৰ? মনত ৰাখিব। নেক্সট কুৱেশ্যনটিয়ে কৈছে, সৌৰজগতৰ কোনটো গ্ৰহক 52 গ্ৰহ বুলি কোৱা হয়? এইটো আমি আগতে আলোচনা কৰিছো। প্লুটো গ্ৰহটোক কি বুলি কোৱা হয়? 52 গ্ৰহ বুলি কোৱা হয়। আমাৰ পৃথিৱীখনৰ আকৃতি কেনেকুৱা? আমাৰ পৃথিৱীখনৰ আকৃতি ঘূৰণীয়া হয়, কিন্তু ইয়াৰ দুয়োমূৰ সামান্য চাপ খোৱা আৰু মাজৰ অংশ উফন্দি উঠা। দুয়োমূৰ সামান্য চাপ খোৱা আৰু মাজৰ অংশ অলপ উফন্দি উঠা। মনত ৰাখিব, সম্পূৰ্ণ ঘূৰণীয়া নহয়। পৃথিৱীৰ আটাইতকৈ গভীৰতম অংশ কোনটো? এইটো যথেষ্ট গুৰুত্বপূৰ্ণ। পৃথিৱীৰ আটাইতকৈ গভীৰতম অংশ কোনটো? মেৰিয়ানা খাত। মনত ৰাখিব, মেৰিয়ানা খাত। মেৰিয়ানা খাত ক'ত আছে? সেইটো প্ৰশ্ন আহিব পাৰে, যে পৃথিৱীৰ আটাইতকৈ গভীৰতম অংশ মেৰিয়ানা খাত ক'ত অৱস্থিত? প্ৰশান্ত মহাসাগৰৰ তলিভাগত অৱস্থিত। প্ৰশান্ত মহাসাগৰৰ তলিভাগত পৃথিৱীৰ আটাইতকৈ গভীৰতম অংশ মেৰিয়ানা খাত অৱস্থিত, আৰু ইয়াৰ গভীৰতা কিমান? 11,022 মিটাৰ। মনত ৰাখিব, 11,022 মিটাৰ। মনত ৰাখিব। এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশ দুখনক পৃথক কৰা পৰ্বতমালাটোৰ নাম কি? কোনটো পৰ্বতমালাই এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশক পৃথক কৰিছে? এইটো হ'ব ইউৰাল পৰ্বতমালা। চাওক, মনত ৰাখিব, ইউৰাল পৰ্বতমালা। কনফিউজ হৈ যাব পৰীক্ষাত, কাৰণ বহুতো পৰ্বতমালা আছে। ইউৰাল পৰ্বতমালা আছে, ৰকি পৰ্বতমালা আছে, এণ্ডিজ পৰ্বতমালা আছে। অপচন দিয়া থাকিব, কনফিউজ হৈ যাব। সেইকাৰণে ক্লিয়াৰলি মনত ৰাখিব যে ইউৰাল পৰ্বতমালাই কি কৰিছে? এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশ দুখনক পৃথক কৰিছে। ক্লিয়াৰ? পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমি সাহাৰা কোনখন মহাদেশৰ অন্তৰ্গত? আফ্ৰিকা মহাদেশৰ অন্তৰ্গত। পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমিটোৰ নামো জানি থব, সাহাৰা মৰুভূমি। সাহাৰা মৰুভূমি কোনটো মহাদেশত আছে? আফ্ৰিকা মহাদেশত আছে। লগতে এইটোও মনত ৰাখিব যে পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম নদী কোনখন? সেইখন হৈছে নীল নদী। সেই নীল নদীও ক'ত অৱস্থিত? আফ্ৰিকা মহাদেশতে অৱস্থিত। ইয়াৰ পিছৰ যিটো প্ৰশ্ন, এই প্ৰশ্নটোৱে কৈছে, পানামা যুঁজকে কোন কোন মহাদেশক লগ লগাইছে? পানামা যুঁজকে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক কি কৰিছে? কানেক্ট কৰিছে। উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা। পৰীক্ষাত ওলোটাই প্ৰশ্নটো সুধিব পাৰে যে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা কিহে লগ লগাইছে? অপচন দিয়া থাকিব,
পানামা যুঁজকে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা কি কৰিছে কানেক্ট কৰিছে এছিয়া মহাদেশে পৃথিৱীৰ মুঠ মাটিভাগৰ কিমান অংশ আগুৰি আছে 1/3 1/3 এছিয়া মহাদেশে কি কৰিছে আগুৰি ৰাখিছে উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক কিহে সংলগ্ন কৰিছে বেৰিং প্ৰণালীয়ে মনত ৰাখিব বেৰিং প্ৰণালীয়ে কি কৰিছে উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক কি কৰিছে সংলগ্ন কৰি দিছে পৃথিৱীক প্ৰধানকৈ কেইটা মণ্ডলত বিভক্ত কৰিব পাৰি 4টা মণ্ডলত বিভক্ত কৰিব পাৰি সহজ হয় পৃথিৱীক প্ৰধানকৈ 4টা মণ্ডলত বিভক্ত কৰিব পাৰি জলমণ্ডল স্থলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডল জলমণ্ডল স্থলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডল পৃথিৱীৰ প্ৰধান মহাদেশৰ সংখ্যা কিমান এটোতো যথেষ্ট সহজ 7খন পৃথিৱীৰ প্ৰধানকৈ কিমানটা মহাদেশ আছে 7টা মহাদেশ আছে আৰু মহাসাগৰ আছে কি 5খন এই 7খন মহাদেশৰ ভিতৰত এছিয়া হৈছে আটাইতকৈ ডাঙৰ মহাদেশ আৰু আটাইতকৈ সৰু মহাদেশখনৰ নাম কি ওচেনিয়া আৰু যিখন আছে এণ্টাৰ্কটিকা মহাদেশ তাত স্থায়ী জনবসতি নাই কাৰণে বহুতো পণ্ডিতে এণ্টাৰ্কটিকাক মহাদেশ বুলিব নোখোজে যা নহওক পৃথিৱীত প্ৰধানকৈ 7টা মহাদেশ আছে আপোনালোকে এইটো মনত ৰাখিব আপোনালোক বস্তুখিনি নোট কৰি লওক পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম পৰ্বতমালা কোনটো পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম পৰ্বতমালা এণ্ডিজ পৰ্বতমালা মনত ৰাখিব এণ্ডিজ পৰ্বতমালা এটো জানা নাথাকিলে হয়তো মনতে হিমালয় পৰ্বতমালা বুলি আহিব পাৰে ইয়াতে দীৰ্ঘতম বুলিহে কৈছে লংগেষ্ট দীৰ্ঘতম পৰ্বতমালা হৈছে এণ্ডিজ পৰ্বতমালা মনত ৰাখিব আৰু মাউণ্ট এভাৰেষ্ট আটাইতকৈ ওখ শৃংগ হেতু এভাৰেষ্ট 8848 মিটাৰ হিমালয় পৰ্বতমালাত আছে হেতু হৈছে আটাইতকৈ ওখ শৃংগ আৰু আটাইতকৈ দীৰ্ঘতম পৰ্বতমালা এণ্ডিজ পৰ্বতমালা ইয়াৰ পিছৰ প্ৰশ্নটো যদি আমি চাও পৃথিৱীৰ উপৰিভাগত ঋতু পৰিৱৰ্তন হোৱাৰ কাৰণ কি অৰ্থাৎ কিহৰ কাৰণে ঋতুৰ পৰিৱৰ্তন হয় বাৰ্ষিক গতিৰ কাৰণে কি হয় ঋতুৰ পৰিৱৰ্তন হয় আমি জানো যে পৃথিৱীৰ গতি দুটা এটা হৈছে আহ্নিক গতি আনটো হৈছে বাৰ্ষিক গতি যেটো বাৰ্ষিক গতি এটো হৈছে পৃথিৱীয়ে নিজৰ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে এপাক ঘোৰাটোক কি বুলি কয় বাৰ্ষিক গতি বুলি কোৱা হয় তাৰ কাৰণে পৃথিৱীক মুঠ 365 দিন 6 ঘণ্টা সময়ৰ প্ৰয়োজন গতিকে ইয়াক বাৰ্ষিক গতি বুলি কোৱা হয় এই বাৰ্ষিক গতিৰ কাৰণে কি হয় ঋতু পৰিৱৰ্তনৰ যেটো ঘটনা এই ঘটনা সংঘটিত হয় লগতে মনত ৰাখিব এইটো যে আহ্নিক গতিৰ ফলত দিন ৰাতি হয় আৰু আহ্নিক গতিৰ কাৰণে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰে যেটো ঘূৰে হেতুক আহ্নিক গতি বুলি কোৱা হয় 24 ঘণ্টা সময় লাগে আৰু আহ্নিক গতিৰ ফলত দিন ৰাতি হয় যদি আহ্নিক গতি নহলে হয় তেনেহলে দিন ৰাতি নহলে হয় ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে 10000 কিলোমিটাৰ যেটো সাৰফেস আছে এই সাৰফেস এৰিয়াৰ পৰা ভূমণ্ডলৰ পৰা ওপৰলৈ 10000 কিলোমিটাৰলৈ কি আছে বায়ুমণ্ডল বিস্তৃত হৈ আছে বায়ুমণ্ডলৰ কোনটো স্তৰত বজ্ৰপাতৰ পৰিঘটনা সংঘটিত হয় যিমান বজ্ৰপাত বিজুলী ঢেৰেকনি বতাহ ধুমুহা মানে প্ৰকৃতিৰ লগত জড়িত যিবোৰ ঘটনা আছে ওয়েদাৰৰ লগত এখিনি প্ৰথম যেটো লেয়াৰ ট্ৰপোস্ফিয়াৰতে সংঘটিত হয় মনত ৰাখিব 4টা লেয়াৰ আছে ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ ট্ৰপোস্ফিয়াৰতে এই ঘটনাখিনি সংঘটিত হয় আৰু যেটো এৰোপ্লেন সেকেন্ড লেয়াৰত যায় এটো মনত ৰাখিব ষ্ট্ৰেটোস্ফিয়াৰত কি হয় উৰাজাহাজ চলাচল কৰে ষ্ট্ৰেটোস্ফিয়াৰত শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা উপাদান কোনটো নাইট্ৰজেন আটাইতকৈ বেছি আছে বিভিন্ন গ্যাস বা উপাদানেৰে বায়ু গঠিত হৈছে নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড অক্সিজেন আৰু অন্যান্য বহুতো আছে নাইট্ৰজেনৰ পৰিমাণ আটাইতকৈ বেছি হেতু হৈছে 78% আপোনালোকে জানে এটো সহজ হয় 78% আৰু অক্সিজেন যথেষ্ট প্ৰয়োজনীয় জীৱৰ কাৰণে অক্সিজেন আছে 21% বৰ্তমান সময়ত 21 তকৈ অলপ কমি গৈছে গতিকে থাকিব পাৰে 20 পইণ্ট সামথিং বুলি থাকিব পাৰে গতিকে আপোনালোকে এটো জানি থব পৃথিৱীৰ বৃহত্তম উচ্চ মালভূমি কোনটো পৃথিৱীৰ আটাইতকৈ বৃহত্তম উচ্চ মালভূমি আছে তিব্বত মালভূমি মনত ৰাখিব তিব্বত মালভূমি পৃথিৱীৰ মুধজ বুলি কোনটো মালভূমিক কোৱা হয় পামিৰ মালভূমিক কি বুলি কোৱা হয় পামিৰ মালভূমিক পৃথিৱীৰ মুধজ বুলি কোৱা হয় মালভূমি কি পাহাৰীয়া মানে পৰ্বতৰ ওখ যত নেকি এটা সমতলৰ জায়গা থাকিব তাকে কি বুলি কোৱা হ'ব মালভূমি বুলি কোৱা হ'ব ধৰি লওক এটোটা পৰ্বত তাত কি আছে সমতল আছে ওপৰত গৈ পেলাই যত সমতল থাকিব তাকে কি বুলি কোৱা হ'ব মালভূমি বুলি কোৱা হ'ব পৃথিৱীৰ মুধজ বুলি পামিৰ মালভূমিক জনা যায় ইয়াৰ পিছৰ যেটো প্ৰশ্ন এটোৱে কৈছে তলত উল্লেখিত কোনবোৰ সামগ্ৰীৰ ক্ষেত্ৰত একমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয় এটো খুব ইম্পৰ্টেন্ট একমাৰ্ক চিহ্ন কোনটো সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ হয় 4টা অপচন দিছে প্ৰতিটো আমি বুজিবলৈ যত্ন কৰিম প্ৰথমত দিছে শিল্পজাত সামগ্ৰী কৃষি ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰী মূল্যৱান ধাতু ফলমূলৰ পৰা তৈয়াৰী খাদ্য শুদ্ধ উত্তৰটো কি হ'ব কৃষি ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰী কৃষি ক্ষেত্ৰৰ পৰা যিবোৰ সামগ্ৰী উৎপাদন কৰা হয় হেবোৰত কি চিহ্ন ব্যৱহাৰ কৰা হয় একমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয় যেনেকুৱা ধৰক সয়াবিন হৈ গল খোৱা তেল আটা ময়দা এনেকুৱা ধৰণৰ যিবোৰ কৃষি ক্ষেত্ৰৰ পৰা উৎপাদন কৰা হয় এইবোৰত কি হয় একমাৰ্ক চিহ্ন থাকে লগতে যিবোৰ শিল্পজাত সামগ্ৰী আছে
এই শিল্পজাত সামগ্ৰী যেনেকুৱা ধৰক ৰড, প্ৰেছাৰ কুকাৰ, অন্যান্য ধৰণৰ ষ্টীলৰ বাচন বৰ্তন এইবোৰত কি ব্যৱহাৰ হয়? ISI মাৰ্ক ব্যৱহাৰ কৰা হয়। মনত ৰাখিব ISI, মনত ৰাখিব ISI মাৰ্ক শিল্পজাত সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। মূল্যৱান ধাতু যেনেকুৱা সোণ, ৰূপ এইবোৰ যিবোৰ অলংকাৰ, সেই মূল্যৱান ধাতুৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয়? মূল্যৱান ধাতুৰ ক্ষেত্ৰত হলমাৰ্ক ব্যৱহাৰ কৰা হয়। HALL, হলমাৰ্ক, মনত ৰাখিব হলমাৰ্ক ব্যৱহাৰ কৰা হয়। আৰু ফল মূলৰ পৰা তৈরি যিবোৰ খাদ্য এইবোৰত FPO ব্যৱহাৰ কৰা হয়। FPO, ফল মূলৰ পৰা তৈরি বিভিন্ন ধৰণৰ আচাৰ, বিভিন্ন ধৰণৰ সস, তেনেকুৱা ধৰণৰ বস্তুবোৰত কি ব্যৱহাৰ কৰা হয়? FPO মাৰ্ক ব্যৱহাৰ কৰা হয়। মনত ৰাখিব ফল মূলৰ পৰা তৈরি খাদ্য FPO মাৰ্ক ব্যৱহাৰ কৰা হয়। মূল্যৱান ধাতুৰ ক্ষেত্ৰত হলমাৰ্ক ব্যৱহাৰ কৰা হয়। শিল্পজাত সামগ্ৰীৰ ক্ষেত্ৰত ISI মাৰ্ক ব্যৱহাৰ কৰা হয়। আৰু কৃষি ক্ষেত্ৰৰ পৰা উৎপাদিত সামগ্ৰীত 1 মাৰ্ক ব্যৱহাৰ কৰা হয়। পাজল লাগিব পাৰে, ক্লিয়াৰলি মনত ৰাখিব। আপোনালোকে নোট কৰক কথাখিনি। ভাৰতৰ কোনখন ৰাজ্যৰ জনমূৰি আয় সৰ্বোচ্চ? পাৰ কেপিটা ইনকাম যিটো সৰ্বোচ্চ হৈছে গোৱা। গোৱাৰ জনমূৰি আয় সৰ্বোচ্চ। ভাৰতৰ কোনখন ৰাজ্যৰ জনমূৰি আয় সৰ্বনিম্ন? সেইটো হৈছে বিহাৰ। বিহাৰৰ যিটো পাৰ কেপিটা ইনকাম সেইটো হৈছে সৰ্বনিম্ন। সৰ্বমুঠ ঘৰুৱা উৎপাদন মানে GDP, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, ইয়াৰ লগত যদি প্লাস কৰো বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ আমি কি পাম? সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ লগত অৰ্থাৎ GDPৰ লগত বিদেশৰ পৰা যিটো আয় লাভ কৰিলো সেইটো যদি আমি প্লাস কৰো তেনেহলে আমি কি পাম? সৰ্বমুঠ জাতীয় উৎপাদন পাম। GNP, গ্ৰছ নেশ্যনেল প্ৰডাক্ট পাম। ঘৰুৱা উৎপাদনৰ লগত বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ সমান সমান সৰ্বমুঠ জাতীয় উৎপাদন। মনত ৰাখিব। বিত্তীয় বছৰটোৰ ভিতৰত দেশৰ ভিতৰত উৎপাদিত হোৱা সা সামগ্ৰীৰ মুদ্ৰাগত মূল্যৰ যোগফলে হৈছে কি? GDP, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, সৰ্বমুঠ ঘৰুৱা উৎপাদন। অৰ্থাৎ সৰ্বমুঠ ঘৰুৱা উৎপাদন দেশখনৰ ভিতৰত বিত্তীয় বছৰটোৰ ভিতৰত যিখিনি উৎপাদন কৰা হ'ল তাৰ মুদ্ৰাগত মূল্য। GDPৰ লগত কি যোগ কৰা নহয়? বিদেশৰ পৰা যিটো আয় লাভ কৰিলো সেইটো GDPত কাউন্ট কৰা নহয়। তাৰ মানে আমি এটুই বুজিব লাগিব যে GDPতকৈ সৰ্বমুঠ জাতীয় উৎপাদনৰ যিটো পৰিসৰ সেইটো বহল। কাৰণ GDPৰ লগত সৰ্বমুঠ জাতীয় উৎপাদনৰ লগত কি হয়? বিদেশৰ পৰা যি আয় লাভ কৰা হয় সেইটো কাউন্ট কৰাৰ পিছতে আমি কি পাও? সৰ্বমুঠ জাতীয় উৎপাদন আমি পাও। ইয়াৰ পিছৰ যিটো প্ৰশ্ন যে মুঠ জাতীয় উৎপাদনৰ পৰা হৰণ ভগনৰ খৰচ বিয়োগ কৰিলে যি উৎপাদন ৰৈ যাব সেই উৎপাদনেই হ'ব। মুঠ জাতীয় উৎপাদন অৰ্থাৎ GNP, গ্ৰছ নেশ্যনেল প্ৰডাক্টৰ পৰা হৰণ ভগনৰ যি খৰচ সেইটো যদি আমি বিয়োগ কৰো তেনেহলে আমি কি পাম? শুদ্ধ জাতীয় উৎপাদন পাম। NNP পাম, নেট নেশ্যনেল প্ৰডাক্ট। মনত ৰাখিব নেট নেশ্যনেল প্ৰডাক্ট আমি পাম। ৰাষ্ট্ৰীয় আয় ওলাবলৈ NNPৰ পৰা বিয়োগ কৰিব লাগিব। অপচন দিয়া থাকিব যে আমি যদি ৰাষ্ট্ৰীয় আয় ওলাব বিচাৰো তেনেহলে NNP যিটো নেট নেশ্যনেল প্ৰডাক্টৰ পৰা আমি কি বিয়োগ কৰিব লাগিব? পৰোক্ষ কৰ বিয়োগ কৰিব লাগিব। মনত ৰাখিব পৰোক্ষ কৰ বিয়োগ কৰিব লাগিব। বন্ধুসকল আজিৰ ভিডিও আমি ইয়াতে সামৰণি মাৰিলো। যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ মনোবল বৃদ্ধি কৰিব। ইয়াৰ সেকেন্ড টপিক এটাও আপোনালোকে পাব, সেকেন্ড পাৰ্ট, য'ত আমি 50+ প্ৰশ্ন আলোচনা কৰিম, য'ত ইকনমিক্স থাকিব, লগতে পলিটিকেল সায়েন্স আৰু হিষ্ট্ৰীৰ পৰাও থাকিব, জিঅগ্ৰাফিৰ পৰাও কেইটামান থাকিব। তদুপৰি আপোনালোকৰ মনত যদি কিবা ডাউট আছে কোনো বিষয়ক লৈ, কোনো প্ৰশ্নক লৈ, তেনেহলে আপোনালোকে কমেন্ট সেকশনত জনাব। আৰু ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ যিটো ID আহি আছে সেই IDত আপোনালোকে মোক ডাইৰেক্টলি কন্টেক্ট কৰিব পাৰিব। জয় আই অসম।